বিজেপি মুর্দাবাদ বিজেপি মুর্দাবাদ যোগী আদিত্যনাথ মুর্দাবাদ। উত্তৰ প্ৰদেশত 19 বছৰীয়া মনীষা বাল্মীকিৰ হত্যাকাণ্ডক লৈ সমগ্ৰ দেশৰ লগতে লামডিঙতো গৰজি উঠিল য়ং ব্ৰিগেড। মঙলবাৰে লামডিঙত হোজাই জিলা য়ং ব্ৰিগেডৰ সভাপতি উৎপল দাসৰ নেতৃত্বত লামডিং পৌৰ ব্লক কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুতলিকা দাহ কৰাৰ লগতে যোগী আদিত্যনাথৰ চৰকাৰৰ বিৰুদ্ধে গভীৰ ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত সভাপতিগৰাকীয়ে কয় যে শীঘ্ৰে মনীষা বাল্মীকিৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব নোৱাৰা আৰু যুৱতী কিশোৰীক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰা যোগী আদিত্যনাথে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লাগে। যোগী আদিত্যনাথৰ চৰকাৰে স্বৈৰাচাৰী শাসন চলাই বিৰোধিতাৰ বাক স্বাধীনতাক খৰ্ব কৰাৰ অভিযান উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দলটোৰ নেতা কৰ্মীসকলে। আজি আপোনালোকে কিয় মোদীৰ পুতলা দাহ কৰিছে? আজি ভাৰতবৰ্ষত যেটো চলি আছে, আজি মোদীৰ দিনত দেখা গৈ আছে। মোদী এটা নাৰা দিছিলে যে বেটি বচাও বেটি পঢ়াও। আজি টোটালি আজি মোদী পূৰা একদম ফেল হৈ গৈছে। আজি উত্তৰ প্ৰদেশত আজি ৰেপ আজি হৈ আছে। ৰেপ হোৱাৰ পিছত 14-15 দিন হস্পিটেলত থাকে। তাৰপিছত তেওঁ মাৰা যোৱাৰ পিছত ছোৱালীটো যে মনীষা বাল্মীকি, তেওঁৰ বডিটো তাৰ ঘৰৰ পৰিবাৰৰ ওচৰত নিদি তেওঁলোকে ৰাতি ৰাতি এইটো দাহ কৰি দিয়ে। এইটো জঘন্য কাৰণে আমি আজি তাৰ গৰিহণা এইটো আমি কৰিছোঁ আৰু আমি লামডিং য়ং ব্ৰিগেডৰ পৰা আজি তাৰ পুতলা আজি আমি জ্বলাইছোঁ। তাৰপিছতে দেখিছোঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক তাত যাবলৈ বাধা প্ৰয়োগ কৰিছে আৰক্ষী প্ৰশাসনৰ মানুহ। সেই বিষয়ে কি ক'ব? আৰু কি আজি বৰ্তমান দিনত ৰাষ্ট্ৰীয় সংবাদক ৰাজ্যিক সংবাদক তেখেতে আজি কণ্ঠৰোধ কৰিব বিচাৰিছে। এই বিষয়ে আপুনি কি ক'ব? কণ্ঠৰোধটো সকলোৰে কৰি আছে। মোদী চৰকাৰৰ দিনত আজি দেখা গৈ আছে। আপুনি ৰিপৰ্টাৰক যিমান ৰিপৰ্টাৰ ভালকৈ কাম কৰি আছে তেওঁলোকৰ কণ্ঠৰোধ কৰিব। এইটোৱে তেওঁলোকৰ এইটো কাৰবাৰ, এইটো এটা বিজনেছ তেওঁলোকৰ এটা হৈ গৈছে। পূৰা মিডিয়া পূৰা বিক্ৰী হৈ আছে। বাকী যিবিলাক ভাল মিডিয়া আছে সেইলোকৰ কণ্ঠৰোধ কৰিব। আৰু আজি আমি দেখি আছোঁ যে আজি তেওঁলোকৰ পৰিবাৰৰ ইমান বেয়া আজি এটা হাল। কমচে কম যে মানুহ গৈ তেওঁলোকৰ লগত এটা দুখ এটা যে শ্বেয়াৰ কৰিব, সেইটো কাৰণে তেওঁলোকে চান্স নিদিয়ে। তো এইটো আমি যোগী চৰকাৰক আৰু যোগী পুলিচক আজি আমি গৰিহণা দিছোঁ আৰু আমি তেওঁলোকক ব্যৰ্থ বুলি আমি বুজিছোঁ। বেটি বচাও বেটি পঢ়াও টোটালি এইটো ফেল হৈছে মোদীৰ। আৰু মোদীৰ দিনত এনেকুৱা হৈ আছে, এইটো আমি পূৰাপূৰি এইটো আমি গৰিহণা এইটো। লামডিঙৰ পৰা ৰাতুল মুখাৰ্জীৰ ৰিপৰ্ট, নিউজ 9 অসম।